तामुलपुराव न' सिफायनायनि सायाव रुपज्योति सरगियारिनि फिनजाथाय तामुलपुरनि सा गान्धीबारियाव जेसीबीजों गंसे न'खौ सिफायनायनि जाहोनाव सोमजिनाय दावराव दावसिनि गेजेरावनो दायनिगिरि महरै नंखाय अजद होजानाय रुपज्योति सरगियारिया गोख्रों फिनजाथाय होदों। खौरां बिजोङाव दुलाल पाटवारिनि हाखौ आवग्रिनानै लानाय अजदखौ नेवसिनानै रुपज्योति सरगियारिया दाबि खालामोदि दान्थे बिदान्थे गोनां हा बाहागोआ बिनि बिफानि आजै आजौनि सम्पति आरो बिथांनाव 1995 मायथाइनिफ्रायनो बे हाजों सोमोन्दो थानाय गासैबो फोरमान बिलाइफोर दं होनना खेंफोरथि होदों। गुबुन फारसेथिं दुलाल पाटवारिया जेबो फोरमान बिलाइ गैयालासिनो बे हाखौ एमब्रायै दखल खालामनो नाजादोंमोन। गावसोरनि हायाव न' लुदोंमोन आरो खाजोना बिफाननि मावख'गिरिखौबो थगायदोंमोन होननानै अजद लाबोदों रुपज्योति सरगियारिया। नाम रुपज्योति सरगियारी। मैं पूब कचुकाटा उत्तर सिगमारी गाँवर बासिंदा। मोर देउता श्रीजुत कृष्ण सरगियारी। 25/1/2024 सनत मृत्यु होइसे। तो कथाটো हल जे उत्तर गांधीबारीत एडोखर माटी आसिल 11.5 बिघा। तो সেই মাটিটো মই জানা মতে 1970 সনতে দুলাল পাটোৱাৰীৰ দেউতাক কালিৰাম পাটোৱাৰীয়ে বসন্ত দাস বোলে এজন মানুহক বিক্ৰী কৰিছিলে। তো বসন্ত দাস সেইটো সময়ত গান্ধীবাৰী বহুমুখীৰ সেক্ৰেটাৰী আছিল তেখেত। তো তেখেতে মোটামুটি তাতে 20 বছৰ মাটিটো থাকিছে। তাৰ পিছত 1995 তেখেতে যে ৰঙিয়াত গুচি গ'ল উঠি গুচি গ'ল তেতিয়া মোৰ দেউতা শ্ৰীযুত কৃষ্ণ স্বৰ্গীয় তাত বিক্ৰী কৰি গ'ল। তো এই তেতিয়াৰ পৰাই তাহানি পাই 1995 চনৰ পৰা আজিলৈকে এই মাটিটো মোৰ দেউতাৰ নামত নামজাৰি হৈ আছে আৰু আমি তাতে দখল ভোগ কৰি খাই আছো। কিন্তু মাজতে আজি মোটামুটি 3-4 বছৰ আগৰ পৰাই দুলাল পাটোৱাৰী বুলি এজন ব্যক্তিয়ে এই মাটিটো তাৰমানে বেদখলভাৱে মানে অবৈধভাৱে তাতে দখলৰ চেষ্টা কৰি আছে। তো তেখেতে মাজতে ঘৰ এটা বনালে তাতে তেখেতৰ মাটি বুলি ক্লেইম কৰি কিনে, য'ত ৰূপকুমৰ ৰাভা চক্ৰ বিষয়া তেখেতে নিজে উপস্থিত হৈছে, তেখেতক ডকুমেণ্টছ কৰিছে, তেখেতে ডকুমেণ্টছ ছাবমিট কৰিব পৰা নাই। 3বাৰ চাৰ্কেল অফিচৰ পৰা জাননী প্ৰেৰণ কৰাৰ পিছতো নটিছ দিয়াৰ পিছতো তেখেতে এবাৰো উপস্থিত হোৱা নাই। আৰু তেখেতৰ কোনো ডকুমেণ্টছ নোহোৱাকৈ কোনো যুক্তি নোহোৱাকৈ ভেটি নোহোৱাকৈ তেখেতে তাতে বল প্ৰয়োগভাৱে তেখেতে দখলৰ চেষ্টা সেইদিনাৰ পৰাই কৰি আছে। আৰু ৰিচেণ্টলি মই মানে শুনা পালোঁ মাজতে তেখেতৰ বৰডেকা মানে